মাটিৰাম, তুমি কিয় ইমান স্কুল ক্ষতি কৰিব লৈছা? এনেকৈ হলে পৰীক্ষাত ফেল কৰিবা কিন্তু। ছাৰ পৰীক্ষাত 30 নাপালেহে ফেল কৰে কিবা, স্কুল ক্ষতি কৰিলেতো ফেল নকৰে ছাৰ। তুমি কি কৈছা এইবোৰ মাটিৰাম? পৰীক্ষাত 30 নালাগে, প্ৰতিটো ছাবজেক্টত 100 পালেও যদি স্কুল ক্ষতি কৰা তেন্তে পৰীক্ষাত ফেল কৰিবা। হয় নেকি ছাৰ? বাৰু এইবোৰ বাদ দিয়া, মই এইকেইদিন প্ৰশ্ন সুধি আছো। যিহেতু মাটিৰাম এইকেইদিন নাই অহা, গতিকে মাটিৰামকে আজি প্ৰথম সুধো। ঐ তহঁতি এইকেইদিন প্ৰশ্ন সুধি আছে বুলি কোৱা নাছিলি কেলে মোক? মই আৰু দুদিনমান ক্ষতি কৰি দিলোহেঁতেন নহয়। মাটিৰাম, কি ভুৰাই আছা মুখত? ছাৰ একো নাই। ছাৰ টয়লেট যাব পাৰিমনে? নোৱাৰা যাব, আহি পাইছাহে স্কুল, টয়লেট যাব হ'লেনে? হ'ব ছাৰ। এতিয়া তোমাক সুধিবলগীয়া প্ৰশ্নটো হৈছে, তোমালোক 4টা আগবেঞ্চত বহি আছা। এতিয়া প্ৰশ্নটো হ'ল, মাটিৰামৰ হাতত যিমা মই 3টা কল দিলো, সেই 3টা কল 4টাই কেনেকৈ ভগাই ল'বা। কিন্তু ইয়াত এটা কথা আছে, কল 3টা কিন্তু চুৰিয়েও কাটিব নোৱাৰা আৰু হাতেও ভাঙিব নোৱাৰা। গতিকে 3টা কল কেনেকৈ ভগাই ল'বা? ভালেই হ'ল দে, আজি ভাত খাই অহা নাছিলোঁ, কলকেইটাকে খাব পাৰিম। হয় পাৰ্টনাৰ, ছাৰে সদায় টিফিনত কল আপেল লৈ আহে খাবলৈ। আজি চাগে 3টা কল বেছিকৈ লৈ আহিছে তোক প্ৰশ্নটো সুধিবৰ বাবে। মোৰ আপেল খাবলৈ যে খুব মন গৈছে। মোক আপেলৰ প্ৰশ্ন এটা সুধিলে হয় আৰু ছাৰে দেই, কৃষ্ণ ভগৱান। তোমালোকে কি ফুচফুচাই আছা মাটিৰাম? ছাৰ একো নাই, ছাৰ কলকেইটা দিয়ক আকৌ। কি কল লাগে আকৌ তোমাক? ছাৰ আপুনি প্ৰশ্নত সোধা কল 3টা আনক আকৌ। হৰি, মই সেইকেইটা কল সঁচা সঁচিকৈ দিয়াৰ কথা কোৱা নাই নহয়, মই ধৰি ল'বলৈহে কৈছো। ছাৰ সেইটোৱেতো মই কৈছোঁ, ধৰি ল'বলৈতো কল 3টা লাগিব, নহ'লে ছাৰ মই ক'ত ধৰিম? ঐ জধা মূৰ্খ গাধ, তোক ভাবি ল'বলৈহে কৈছো। কলকেইটা সঁচা সঁচিকৈ তোক মই দিয়া নাই গাধ। জাষ্ট ভাবি ল যে তোৰ হাতত 3টা কল আছে, আৰু সেই 3টা কল তই চুৰিয়েও কাটিব নোৱাৰ আৰু হাতেৰেও ভাঙিব নোৱাৰ। তেতিয়া কেনেকৈ ভগাই ল'বি সেই 3টা কল তহঁত 4টাই? ছাৰ সেইটো কথা, এইটো একেবাৰে সহজ প্ৰশ্ন ছাৰ। হয় মাটিৰাম, তুমি পাৰিবা ন? কোৱা, ভাল ল'ৰা কোৱা। ছাৰ যিহেতু কল 3টা হাতেৰেও ভাঙিব নোৱাৰি আৰু চুৰিয়েও কাটিব নোৱাৰি, গতিকে ছাৰ ঘটিৰামৰ ওচৰত এডাল ষ্টীলৰ স্কেল আছে, সেই পাতেৰে ছাৰ কাটি ল'ম। তেতিয়া ছাৰ 3টা কলৰ ভিতৰত মই 2টাহে কাটিম, কিয়নো ছাৰ এটা কল মই গোটেই খাম আৰু 2টা কলৰ 4ফাল হ'লে তাৰ এফালো মই খাম ছাৰ। ইহঁতক মই এফালকেহে দিম, অকণো বেছি নিদিওঁ ইহঁতক মই। ঐ জধা মূৰ্খ গাধ, কোনে কিমান টুকুৰা খাবি সেয়া পাই গলিগে, কিন্তু উত্তৰটোৱে হোৱা নাই। মই কৈছো যে গৰু, কল 3টা চুৰি নালাগে আন বেলেগ বস্তুও কাটিব নোৱাৰ, আৰু হাতে নালাগে বেলেগ বস্তুও ভাঙিব নোৱাৰ। তেনে অৱস্থাত কি কৰিবি? মই সেই প্ৰশ্নটো সুধিছো, গৰু গাধ। তেতিয়াহ'লে ছাৰ মই উত্তৰটো নোৱাৰিম দেই, মোৰ মূৰৰ ওপৰে গৈছে এইটো প্ৰশ্ন ছাৰ। গাধ, উত্তৰটো হৈছে, আমি কল 3টা যিহেতু একো বস্তুৰে কাটিব নোৱাৰো আৰু একো বস্তুৰে ভাঙিব নোৱাৰো, গতিকে আমি নকটাকৈ আৰু নভঙাকৈ যদি আমি কল 3টা মিক্সিত দি দিওঁ, তেতিয়া কলৰ জুচ হৈ যাব নাই? সেই জুচ তহঁত 3টা নালাগে আৰু কেইবাটাকো খুৱাব পাৰিবি নাই হা? ছাৰ মিক্সি আৰু গিলাচটো ক'ত পাম আকৌ? ঐ গৰু, আমি কলটো যেনেকৈ ধৰি লৈছিলো, ঠিক সেইদৰে মিক্সি আৰু গিলাচটো ধৰি ল'ব লাগিব গাধ, গোট গৰু। ছাৰ উত্তৰটোৰ সৈতে মই একমত নহয়, কাৰণ আপুনি প্ৰথমতে কলটোও মনত ধৰি ল'বলৈ ক'লে, এতিয়া মিক্সি আৰু গিলাচটোও মনত ধৰি ল'বলৈ ক'লে, গতিকে ছাৰ এইটো উত্তৰে হ'লনে? চবেই যদি ধৰিয়ে ল'ব লগা হয়। তোক আৰু গালি পাৰিবলৈ ভাষা নাইকিয়া হৈ গৈছেগে। তই যদি ক'ৰবাত ইণ্টাৰভিউ দিবলৈ যাৱ, তাত যদি এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে আৰু তাত গৈ যদি তই যদি কল মিক্সি গিলাচ খোজগে, আন একো শব্দ নুশুন, ডাইৰেক্ট গেট আউট শব্দটোহে শুনিবি, গৰু, গোট গৰু। ছাৰ, মাটিৰামক ইণ্টাৰভিউ লোৱাতকৈ মাটিৰামেহে উল্টা ইণ্টাৰভিউ ল'ব ছাৰ। হ'ব, এই গৰুটোৰ লগত লাগি থাকোঁতেই সময়কণ গুচিয়েই গ'ল। কাইলৈ মই নাহো স্কুল, কিন্তু পৰহিলৈ মই পৰীক্ষা পাতিম তোমালোকৰ, সকলোৱে পঢ়ি আহিবা।
এওঁ যে নিজে স্কুল ক্ষতি কৰি থাকে, আমি স্কুল ক্ষতি কৰিলে মাটিৰাম কিয় স্কুল এইকেইদিন অহা নাছিলা, এনেকৈ ক্ষতি কৰি থাকিলে পৰীক্ষাত ফেইল কৰিবা নহয়, সেই বুলিহে কয়চোন পাৰ্টনাৰ ঐ। হয় হয় পাৰ্টনাৰ, কথাটো ময়ো ভাবিছোঁ। কি ভুৰ ভুৰাই আছা তোমালোকে মাটিৰাম? ছাৰ একো ভুৰ ভুৰা নাই, পৰহিলৈ খালি মই আহিব নোৱাৰিম ছাৰ, মোৰ বাৰ বিয়া আছে। হয় নি মাটিৰাম? বাৰ বিয়া অথচ মোক মতা নাইচোন। ছাৰ আপোনাৰ ভালৰ কাৰণে নাই মতা আপোনাক। মোৰ ভালৰ কাৰণে নাই মতা? কি কৈছা মাটিৰাম? তোমাৰ বাৰ বিয়াৰ লগত মোৰ কি ভাল বেয়া জড়িত হৈ আছে? ছাৰ বহুত ডাঙৰ কথা এটা জড়িত আছে। ছাৰ প্ৰথমতে কওক, আপোনাৰ হাই প্ৰেছাৰ আছিল নহয়, হয় ন? হয় মাটিৰাম, আগতে আছিলে কিন্তু এতিয়া নৰ্মেল হ'ল বাৰু। পিছে মোৰ হাই প্ৰেছাৰৰ কথা সুধিলা যে কিয়? ছাৰ প্ৰথম কথা হ'ল আমাৰ বাৰ বিয়াত বুফে ছিষ্টেম কৰিছোঁ, আৰু দ্বিতীয় কথাটো হৈছে আমাৰ বাৰ বিয়াত ব্ৰইলাৰ মাংস খুৱাম, আৰু ঠাকুৰক কৈছোঁ সেইবাবে যাতে মাংসত সৰহকৈ জ্বলা দিয়ে, যাতে মানুহে বেছিকৈ খাব নোৱাৰে। এইকণলৈকে বাৰু বুজিলোঁ মাটিৰাম, কিন্তু মোক কিয় নামাতা সেইটো কোৱা। ছাৰ সেইটোকেতো কৈ আছোঁ, মই জনামতে আপুনি জ্বলা খুব খাব পাৰে, গতিকে ছাৰ আপুনি আমাৰ বিয়ালৈ যোৱা মাত্ৰক আপুনি সেই জ্বলাখিনি খাই দিবগৈ। আৰু ছাৰ আপুনি এবাটি মাংসটো কেতিয়াও সন্তুষ্ট নহয়, গতিকে আৰু লাগিবই আপোনাক মাংস। আৰু এফালে বিয়াখনৰ ৰিচিপশ্যন হৈছে বুফে, কেইবাৰ আপুনি উঠি গৈ আনিবগৈ ঠিক নাই। গতিকে ছাৰ সেয়া খাই যদি আপোনাৰ নৰ্মেল প্ৰেছাৰ বাঢ়ি যায়, তেতিয়া সমস্ত দুখ আমাৰ ওপৰতে দিব যে মাটিৰামৰ ঘৰত বিয়া খাবলৈ গৈ মোৰ নৰ্মেল প্ৰেছাৰ বাঢ়ি গ'ল। সেইবাবে ছাৰ আপোনাক নমতাই সিদ্ধান্ত ল'লোঁ আপোনাৰ ভালৰ কাৰণে। ঠিকে আছে দিয়া। পিছে ঘটিৰামহঁতক মাতিছে নাই বিয়ালৈ? ছাৰ মাতিছে, আজি সি আমাক বিয়া কাৰ্ড এখন দিছে। হয় নি? বিয়া কাৰ্ডখনত কি লিখিছে পঢ়ি শুনোৱাচোন ঘটিৰাম। ঠিক আছে ছাৰ, বিয়াৰ কাৰ্ডখনত লিখিছে, সন্মানপূৰ্বক নিবেদন, এই যে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ জীয়ৰী শুকলতিক গৈ নোপোৱা গাঁৱৰ নিবাসী পিতৃ শ্ৰী শিলগুটি আৰু মাতৃ শ্ৰী তামোলতীৰ ল'ৰা ইটাৰামৰ সৈতে শুভ বিবাহৰ দিন ঠিক কৰা হৈছে। উক্ত বিবাহত আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ ভিতৰত কেৱল মাত্ৰ এজনক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। জানিবলগীয়া কথা। বিয়াৰ কাৰ্ডত কি জানিবলগীয়া কথা আছে বাৰু? পিছৰকণ আগবঢ়োৱাচোন ঘটিৰাম। জানিবলগীয়া কথা 1 নম্বৰ, আমাৰ বিয়াত ব্ৰইলাৰ মাংস খুওৱা হৈছে আৰু তাত যথেষ্ট জ্বলা দিয়া হ'ব। গতিকে কোনোবাই যদি জ্বলা খাব নোৱাৰে বা কাৰোবাৰ যদি হাই প্ৰেছাৰ আছে, তেন্তে বিয়াত উপস্থিত নাথাকিবলৈ অনুৰোধ জনোৱা হ'ল। কিয়নো প্ৰেজেণ্ট দি যদি বিয়াখন খাব নোৱাৰে, তেতিয়াহ'লে আমি যথেষ্ট দুখিত হ'ম। হে হৰি, মই কি শুনিছোঁ এইবোৰ? জানিবলগীয়া কথা 2 নম্বৰটো হৈছে, বিয়াত যাতে খাঙত ভৰাই ফটাকানি বা 10 টকা 20 টকা নিদিয়ে, তাৰ বাবে অনুৰোধ জনাইছোঁ। 3 নম্বৰটো হৈছে, কইনাৰ ভায়েক অৰ্থাৎ মাটিৰাম বিয়াৰ প্ৰেজেণ্টৰ দায়িত্বত থাকিব। কোনে কোনটো বা কেনে ৰঙৰ প্ৰেজেণ্ট দিছে সি বহীত লিখি যাব। ধন্যবাদ। হে হৰি, বহুত বিয়াৰ কাৰ্ডৰ লেখা পঢ়িলোঁ শুনিলোঁ, কিন্তু এনেকুৱা বিয়া কাৰ্ডৰ লেখা আজি প্ৰথম শুনিলোঁ। হে হৰি। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।